নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে নিশ্চয় ভালে আছে। আপোনালোকে চাই আছে আসাম টেগিষ্টাৰ মুখ্যমন্ত্ৰী কৃষি যোজনা ৫,০০০ টকা দিয়া হৈ আছে। এইটো নিশ্চিত 100% কনফাৰ্ম। আৰু আপুনি কেনেকৈ এপ্লাই কৰিব সেইটোৰ বিষয়ে মই হবিয়ক এইটো ভিডিঅ'ত মই আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ আপুনি গোটেইখিনি চাব, তেন্তে আপুনি বুজিব পাৰিব। তো বলক এতিয়া ভিডিঅ'খন আৰম্ভ কৰোঁ। তাৰ আগতে মোৰ এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি আমাৰ ফেচবুক পেজত আহিছে তেন্তে আপুনি আমাৰ ফেচবুক পেজখন লাইক কৰিব, আৰু যদি ইউটিউব চাই আছে ইউটিউবত যাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপুনি জাষ্ট গুগলত গৈ আপুনি এনেকৈ লিখিব assam.agriculture.in। ইয়াতে লিখালৈকে আপুনি ইয়াতে চাৰ্চ বটনত যাই চাৰ্চ ক্লিক কৰি দিব। তে ইয়াতে যে প্ৰথমটো আপুনি দেখি আছে প্ৰথম লিংকটো মই এইটোতে মই ক্লিক কৰিম। তো ভিডিঅ'টো অলপ দীঘলীয়া হৈছে, দীঘলীয়া হ'লেও আপুনি ভিডিঅ'টো ভালকৈ বুজিব পাৰিব। ভিডিঅ'টো গোটেইখিনি চোৱাৰ চেষ্টা কৰিব। তো ইয়াতে যোৱাৰ লগে লগে আপুনি এই যে 3 ডট চাই আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে জাষ্ট ডেস্কটপ মোডটো কৰি ল'ব, অন কৰি ল'ব। মই ডেস্কটপ মোডটো অন কৰি ল'লোঁ। তাৰপিছত আপুনি ইয়াতে 3টা অপশ্যন খোল খাই গৈছে। এই প্ৰথমটো হ'ল এবাউট ৰিডিপ, ফাৰ্মাৰ এপ্লিকেশ্যন, CSC লগইন। মই CSC নালাগে, আমাৰ এইটো নালাগে, আমি জাষ্ট ফাৰ্মাৰ এপ্লিকেশ্যন ইয়াতে আমি ক্লিক কৰিম। চ' ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে ইয়াতে 2টা অপশ্যন খোল খাই গৈছে। প্ৰথম যিটো আপুনি এইটোত ক্লিক কৰিব ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, আৰু দ্বিতীয়টো যে আছে এপ্লাই ফৰ STW, এইটো আপুনি মুখ্যমন্ত্ৰী সা-সঁজুলিৰ কাৰণে ছাবচিডিত আপুনি এপ্লাই কৰিব পাৰিব। সেইটো আমাৰ নালাগে, আমি প্ৰথমটোত আমি ক্লিক কৰিলোঁ। তাৰপাছত ইয়াতে 2টা অপশ্যন আছে এক্সিষ্টিং ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। আমি ইয়াতে দ্বিতীয়টো চিলেক্ট কৰিম, নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। তো ইয়াতে আহি গ'ল। তো আপুনি ইয়াতে কি কৰিব লাগিব সেইটো মই বেচিক্স মই দেখুৱাই দি আছোঁ। তাৰপিছত মই ফৰ্মটো ফিল আপ কৰি দেখুৱাই দিম। তো প্ৰথমত মই বেচিক্সটো দেখুৱাই দি আছোঁ, আপুনি কেনেকৈ ফিল আপ কৰিব। ইয়াতে এণ্টাৰ ইউৰ এপ্লিকেশ্যন নেম, ইয়াতে আপোনাৰ নামখন লিখি দিব। এপ্লিকেশ্যন টাইপ, আপুনি কোনটো টাইপৰ হয় আপুনি ইয়াতে জাষ্ট লিখি দিব ইণ্ডিভিজুৱেল। ইণ্ডিভিজুৱেল যে আছে এই দেখা পাইছে ইণ্ডিভিজুৱেল, এই ইণ্ডিভিজুৱেলটো আপুনি চিলেক্ট কৰি দিব। এপ্লিকেশ্যন কেটাগৰী, কেটাগৰীটো আপোনাৰ 1 বিঘাৰ পৰা 2 বিঘা মাটি হ'লে আপুনি এইটোত ক্লিক কৰি দিব। এই আমি যে ক্লিক কৰিলোঁ এইটোত ক্লিক কৰি দিব। তাৰপিছত আপুনি ইয়াতে মেৰিটেল ষ্টেটাছ, আপুনি এপ্লিকেশ্যন ষ্টেটাছ আপুনি জেনেৰেলত ক্লিক কৰি দিব। আপুনি কোনটো কেটাগৰী হয় সেইটো কেটাগৰী দি দিব। OBC ST আমি জেনেৰেল ক্লিক কৰি দিলোঁ। তাৰপিছত ইয়াতে চাই আছে জেণ্ডাৰখন মেল আপুনি দি দিব, ল'ৰা হ'লে মেল বুলি দি দিব। ইয়াতে আছে SO গাৰ্জেন, ডটাৰ অফ, এনেকুৱা আপুনি SOত যে আছে আপুনি গাৰ্জেন নামটো জাষ্ট খালি ইয়াতে লিখি দিব আপোনাৰ গাৰ্জেন নামখন। তাৰপিছত আপুনি এডুকেশ্যন কোৱালিফিকেশ্যন কিমানলৈকে আপুনি পঢ়িছে সেইটো আপুনি চিলেক্ট কৰি দিব। আৰু ইমেইল আইডিটো আপোনাৰ কম্পালচাৰি এইটো দিবই লাগিব। ইমেইল আইডিখন এই লাল এইটো যে চাই আছে লাল চিন, এইটোতো আপোনাৰ এইটো দিবই লাগিব। এই চিনটো নিদিলে আপোনাৰ নহ'ব, এই চিনকেইটা আপোনাৰ ফিল আপ কৰিব লাগিব। তো গতিকে আপুনি ইমেইল আইডিখন দি দিলে, এনুৱেল ইনকাম কিমান টকা আপোনাৰ পাৰ মান্থত ইনকাম হয়, ৰেচন কাৰ্ড নম্বৰখন দি দিব, পান কাৰ্ড নম্বৰ দি দিব। তাৰপিছত আপুনি ইয়াতে এটা ফটো আপলোড কৰিব লাগিব, পাছপোৰ্ট চাইজ। আৰু ইয়াতে যে আছে ডেট, এজ, আপুনি এজটো চিলেক্ট কৰি দিব। জাষ্ট এজত ক্লিক কৰি আপোনাৰ কিমান এজ সেইটো লিখি দিব। তাৰপিছত আপুনি আপোনাৰ যে ভোটাৰ আই কাৰ্ডখন আছে ইপিটি আৰু হিপিটি আপুনি ভালকৈ এটা পিকচাৰ মাৰি দুটা একেলগ কৰি আপোনাৰ পিকচাৰখন ইয়াতে আপলোড কৰিব। এড্ৰেছ ইনফৰমেশ্যন, আপোনাৰ এড্ৰেছখিনি ভালদৰে দি দিব। আপুনি কোনটো ষ্টেটৰ হয় এই ষ্টেটটো দি দিব, চিলেক্ট কৰি আসাম বুলি দি দিব। কোনটো ডিষ্ট্ৰিক্টৰ হয় ডিষ্ট্ৰিক্টটো বৰপেটা না বাক্সা না কামৰূপ সেইটো দি দিব। ব্লকটো দি দিব। চাৰ্কল নেমটো দি দিব। এড চাৰ্কলটো দি দিব, এইটো কম্পালচাৰি। পঞ্চায়ত এইটো কম্পালচাৰি। লাল চিনকেটটা আপোনাৰ কম্পালচাৰি। ভিলেজ আপোনাৰ পিন কোডখন দি দিব, মোবাইল নম্বৰখন দি দিব। লোকেটেড নম্বৰটো আপুনি কোন ঠাইৰ সেইটো দি দিব। তাৰপিছত শেষত আপোনাৰ বেংক ইনফৰমেশ্যন, এইটো কিন্তু গুৰুত্বপূৰ্ণ। আপোনাৰ বেংকৰ একাউণ্ট নামটো ভালকৈ দি দিব, ব্ৰাঞ্চ নেমটো দি দিব, কোনটো ব্ৰাঞ্চৰ হয় আপুনি, ব্ৰাঞ্চৰ এড্ৰেছখিনি দি দিব, বেংকটো ক'ত আছে সেই জাগাৰ এড্ৰেছখিনি দি দিব। MICR কোডটো দি দিব সেই বেংকৰ, IFSC কোডখন দি দিব। একাউণ্ট টাইপ, আপোনাৰ কি একাউণ্ট, ছেভিংছ না কাৰেণ্ট না লোন একাউণ্ট, সেইটো আপুনি ছেভিংছ দি দিব। আপুনি একাউণ্ট নম্বৰটো এবাৰ দিব, তাৰপিছত আকৌ কনফাৰ্ম লিখি দিব একাউণ্ট নম্বৰখন। তো হৈ গ'ল। তাৰপিছত আদাৰ্ছ ইনফৰমেশ্যন,
ইয়াতে কোৱা হৈছে সিলেক্ট ৰিলিজন, আপুনি কোনটো ৰিলিজনৰ হয়, হিন্দু, মুছলিম, বুদ্ধিষ্ট, যেটো হয় আপুনি সেইটো দি দিব। মই দি দিলোঁ। তাৰপিছত ফেমিলি ষ্টেটাছ, ইকো ষ্টেটাছ, এইটো আপুনি দি দিব। ইকো ষ্টেটাছটো কি হয়, APLৰ হয় না BPLৰ হয়, সেইটো দি দিব। মই BPLটো দি দিলোঁ। তাৰপিছত KCC ইজ KCC হোল্ডাৰ, আপুনি KCC হোল্ডাৰৰ নেকি কিষাণ ক্ৰেডিট কাৰ্ডৰ, এইটো নালগে, আপোনাৰ ন বুলি দি দিব। এইটো নালগে, এইটো নালগে। জাষ্ট আপুনি ইয়াতে ডাক নম্বৰখন দি দিব। আপোনাৰ হেৰি খাজনা ৰচিদত যে আপোনাৰ ডাক নম্বৰখন আছে, তাতে পাট্টা নম্বৰ, ডাক নম্বৰ, সেই পাট্টা নম্বৰ, ডাক নম্বৰখন দি দিব। তাৰপিছত শেষত ফৰ্মটো আকৌ এবাৰ ভালদৰে চেক কৰি ল'ব, ঠিকে আছে না কি, এইটো ভালকৈ চেক কৰি লোৱাৰ পিছত আপুনি জাষ্ট এই কাপচাখিনি আপুনি ইয়াতে লিখি দিব। লিখি দিয়াৰ পিছত আপুনি এবাৰ ছাবমিট মাৰিব। ছাবমিট মৰাৰ লগে লগে আপোনাৰ ফৰ্মখন ছাবমিট হোৱা বুলি ইয়াতে নেদেখুওৱা, কিন্তু আপোনাৰ অট'মেটিকলি হৈ গৈছে ছাবমিটটো। তাৰপিছত আপুনি কি কৰিব, তাৰপিছত মই ছেকেণ্ড অপশ্যনটো দেখুৱাই দি আছোঁ। কিছুমান আপুনি বাৰে বাৰে মাৰিব পাৰে, সেইটো বাৰে বাৰে নামাৰিব, এবাৰে মাৰিব। মোৰ ক্ষেত্ৰতো এনেকুৱা হৈছিল, মই বাৰে বাৰে মাৰিছোঁ, মাৰাৰ লগে লগে মানে এক্সিট বুলি দেখা, পিছত গম পালোঁ আমাৰ ফৰ্মটো ফিল আপ হৈ গৈছে। পিছত সেইটো মই দেখুৱাই দি আছোঁ কেনেকৈ আপুনি সেইটো গম পাব। পিছত আকৌ আপুনি agriculture.in ক্লিক কৰিব। আপোনাৰ ফৰ্মখন ছাবমিট মাৰাৰ পিছত ইয়াতে ফাৰ্মাৰ এপ্লিকেশ্যনত ক্লিক কৰিব, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিব। ইয়াতে যে চাইছে এক্সিটিং ফাৰ্মাৰ, ইয়াতে আপুনি ক্লিক কৰিব। এক্সিটিং ফাৰ্মাৰত আমি ক্লিক কৰিলোঁ। পিছত আপুনি যে ফৰ্মটো ছাবমিট মাৰিছিলে, আপোনাৰ নামখন ইয়াতে দিব। জাষ্ট আপোনাৰ ভোটাৰ আইকনখনৰ নাম্বাৰখিনি দিব। দিয়াৰ লগে লগে আপুনি চাৰ্জ বটন আছে, চাৰ্জত আপুনি ক্লিক কৰি দিব। চাৰ্জত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এটা পে' কৰিব লাগিব। 10 টকা না 15 টকামান আপোনাৰ এটা পে' আছে। পে'টো কৰাৰ পিছত আকৌ আপুনি ইয়াতে মাৰিব নামটো মাৰিব, ইলেকশ্যন ID কাৰ্ডখনৰ নাম্বাৰখন মাৰিব। মাৰাৰ লগে লগে আপুনি দেখিব পে'মেণ্টটো ডান হৈছে কি নাই। আপুনি অনলাইনতো পে'মেণ্টটো কৰিব পাৰিব। তো বন্ধুসকল, এনেকৈ আপুনি কিষাণ ৰেজিষ্ট্ৰেশ্যন আপুনি এপ্লাই কৰিব পাৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদি আপুনি নতুন আহিছে তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।